হাই আপোনালোকে চাই আছে জোনাকী অসম আজি আমি আহি উপস্থিত হৈছোঁ খুব ধুনীয়া জায়গা যিটো জায়গা বিশেষভাৱে প্ৰচাৰ লাভ কৰা নাই কিন্তু আমি বিশেষভাৱে গম পাই আজি ইয়াত আহি উপস্থিত হৈছোহি শ্বিলঙৰে মেঘালয়ৰ এটা অঞ্চল ৱেষ্ট খাচী হিলছৰ এটা অঞ্চল আৰু যিটো অঞ্চলত আহিলে ইয়াৰ পৰা যাবলৈ মন নকৰিব আৰু এই বিশেষ অঞ্চলটো হৈছে নাংখনুম বুলি কোৱা হয় এই বিশেষ অঞ্চলটোত আৰু এই অঞ্চলটোত আছে এছিয়াৰ ভিতৰত বৃহত্তম যিটো ৰিভাৰ আইচলেণ্ড বুলি কয় দ্বিতীয় বৃহৎ ৰিভাৰ আইচলেণ্ড বুলি কয় ইয়াতে আছে যাক নংখনুম বুলি কোৱা হয় মোৰ হয়তো উচ্চাৰণটো শুদ্ধ নহ'ব পাৰে আপোনালোকে আমাৰ তলত ডিছক্ৰিপশ্যনত চালে নামটো পাই যাব আৰু সেই নাম অনুযায়ী আপুনি ইয়ালৈ আহিব পাৰিব আৰু ইয়াৰ ভিউটো চাওক কি সাংঘাতিক ভিউ কিমান ধুনীয়া ভিউ আচলতে ইয়াত আহিলে আপোনাৰ যাবলৈ মন যাব আমি 5 জন আহিছিলোঁ ইয়ালৈ আৰু আহি চাওক আপোনালোকক আমি ভিডিঅ'টো দেখুৱাই আছোঁ আৰু ইয়াৰ যিটো সৌন্দৰ্য যি অপৰূপ সৌন্দৰ্য প্ৰকৃতিৰ যি ৰম্যভূমি বুলি ক'লে ভুল কোৱা নহ'ব প্ৰকৃতিৰ ৰম্যভূমি আচলতে শ্বিলংখন প্ৰকৃতিৰ ৰম্যভূমি বুলিয়ে কোৱা হয় আৰু আজি শ্বিলঙৰ মানে মেঘালয়ৰ এটা বিশেষ স্থানত আছোঁ আৰু নংখনুম বুলি কৈছোঁ উচ্চাৰণটো মোৰ শুদ্ধ নহ'ব পাৰে তাৰ কাৰণে ক্ষমাপ্ৰাৰ্থী আপোনালোকে ডেছক্ৰিপশ্যনত নামটো পাব তাৰ পৰা আপোনালোকে চাই ল'ব এক সাংঘাতিক ধুনীয়া ভিউ মানে আহিলে ইয়ালৈ আপোনাৰ যাবলৈ মন নাযাব এইটো কথাটো খাটাং আৰু চাই থাকক আমাৰ এই ভিডিঅ'টো